আজি বহুদিনেই হ'ল দেখোন, তাই মেছেজ এটাও কৰা নাই। হোষ্টেলৰ পৰা অহা চাগে তাইৰ আজি এসপ্তাহেই হ'ল। অনলাইনো নোপোৱা হ'লোঁ, মেছেজ কৰিলে মেছেজৰ ৰিপ্লাইও চোন নকৰা হ'ল। ফোন এটাকে কৰি চাওঁ নেকি? ফোন কৰিবলৈতো তাই মানা কৰিছে, ঘৰত গালি দিব বুলি। কি কৰোঁ? তাই অনলাইন আছে দেখোন, মেছেজ এটাকে কৰি চাওঁ। কি হ'ল? মই তোমাক কথা এটা কওঁ। কোৱা। মই মানে তোমাক এতিয়া ভাল নাপাওঁ, চৰি, কিন্তু মোৰ লাইফত কোনো নাই। তোমাৰ মোৰ মাজত যি হ'ল সকলো মোৰ ভুল আছিল। তাৰ কাৰণে মই সদায় দুখী। তোমাৰ লগত মোক ঘৰৰ পৰা কেতিয়াও বিয়া নিদিয়ে, আৰু মা পাপাক মই কেতিয়াও দুখ দিব নোৱাৰোঁ। মই জানো পাহৰিবতো বহুত কঠিন, তথাপিও ট্ৰাই কৰিবা। মই ট্ৰাই কৰিছোঁ। বেলেগ কিবা কিবি নকৰিবা আৰু জীৱনত ভালকৈ আগুৱাই যোৱা। ক্ষমা কৰিবা, মই নোৱাৰিম। কোনো কথা নাই দিয়া, তুমি ট্ৰাই কৰা। তোমাৰ সুখতে ময়ো সুখী হ'ম। মোক ভুল নুবুজিবা, মোৰ জীৱনলৈ আৰু কোনো নাহে, আৰু মই নিদিওঁ। তোমাৰ স্মৃতি আছে নহয়, তাকে লৈ জীয়াই থাকিম আজীৱন। প্লিজ এবাৰ কোৱা না, সকলো মিছা কৈছা বুলি। মই মিছাকে কোৱা নাই, আৰু মোক মেছেজ কৰি নাথাকিবা। ক্ষমা কৰিবা, তুমি চাগে মোক পাহৰিব চেষ্টা কৰিছা, আৰু মই তোমাক আমনি কৰিলোঁ। আজি এমাহেই হ'ল, তোমালৈ বহুত মনত পৰিছে ধুন। কথা পাতিব মন গৈছে, কিন্তু কেনেকৈ কথা পাতোঁ? মোৰ নাম্বাৰো দেখোন ব্লক কৰি থৈছে।
অফলাইনত মেছেজ এটা কৰি চাওঁ। ঐ কোন? दिल का दरिया बह ही गया অহ राहों में यूं जो সৰি तू मिल Wrong गया मुश्किल से मैं संभला था टूट गया हूँ फिर एक दफा बात बिगड़ी है इस कदर दिल है टूटा टूटे हैं हम तेरे बिन अब न लेंगे एक भी दम तुझे कितना चाहे और हम